মানুহ বুলিবলৈ তুমি আৰু মই দুটি মানে গফুৰ খান বাইলুং প্ৰেমা চাংগা সকলোত লগ লাগি 9জন মানুহ আৰু 3জন লাগিব বাৰু আমাৰ বন্দুক কিমান আছে হাতিয়াৰ হিচাপে আমাৰ হাতত বন্দুক আছে 6টা বাৰু বন্দুক দোকানটোৱে গুলি নিদিওঁ বুলি কৈছিল কৈছিলে প্ৰথমে তাৰ মই ডিঙিত চেপি ধৰিলোঁ তাৰ পিছত মই তাক দুটিমান কাম কৰি চৰ দিয়াত সি দিবলৈ মান্তি হৈ গ'ল যাব সোনকালে কাম আমি হাসিল কৰিব লাগিব হৰিহৰ চৌধুৰীৰ কলিজাটো মোক লাগে চৰ্দাৰ কোনোবা মানুহ আহি আছে এইফালে এইটো দেখোন চল ৰপন ছাত্ৰী এইপিনে আহি চৰ্দাৰ তাইক ধৰি লৈ আহিম নেকি ৰবি তাইক ধৰিব নালাগে তাইক পুলিচৰ মানুহ হ'ব আচ্ছা তই এটা কাম কৰ বন্দুকটো লৈ তই সকলো ওপৰত টুকাই থাক মই মাতিলে আহিবি এলপা বিমল যোৱা ঠিক আছে আহিছোঁ এই অতব্য অৰণ্যৰ মাজত এজনী গাভৰু ছোৱালী অকলে পুলিচৰ মানুহ হ'লেও ইমান সাহস কৰিব লাগে ঠিক আছে Hands up! Who are you? What is your name? নাম খুদি কোনো লাভ নাই মই যিয়ে কম হে নহ'বনে জানি থোৱা মই এজনী গাভৰু ছোৱালী দেৱা লগত কি আছে উলিয়াই দিয়া লগত কি আছে উলিয়াই দিয়া কিন্তু হাত যে ওপৰত আছে দেৱা ঠিক আছে এইটো কিন্তু বেলেগ বস্তু আছে এতিয়া হাত সোমাব পাৰোঁনে ঠিক আছে মই গছৰ ঘৰতে অলপ পানী খালোঁ সেইটো বিচৰ হ'ব আগতে কোৱা তুমি ইয়ালৈ কিয় আহিছা মই যদি সুধো আপোনালোকে ইয়ালৈ কিয় আহিছে এইটো আমাৰ কথা এইটো মোৰ কথা এই ছোৱালী বেছি নকৰিবি খতম কৰি দিম কি কি ক'লা তোমাৰ আচল পইচা দিবা নে নিদিয়া দিম কিন্তু পানী পালেহে তাৰ আগত নহয় যদি তোমাক উলিয়াই মাৰো তথাপিও নকওঁ পানী নাপালে মই একোৱেই নকওঁ পানী দে কি হ'ল নিৰুপায় ডকাইত হ'বলৈ আহিছে এজনী সাধাৰণ ছোৱালীক কামো কৰিব নোৱাৰিলে ন আমি ডকাইত বুলি তোমাক কোনে কয় মই সুধিছো কিহৰ বৈৰাগত ডকাইত হ'বলৈ আহিছা বন্ধ কৰা আগতে নিজৰ পৰিচয় দি লোৱা তাৰ পিছত কথা সুধিবা আগতে পানী দিয়া ঠিক আছে পানী লোৱা নহ'লে এখেতৰ কুকুৰে গুলি সোমাই গৈ তেখেতৰ কুকুৰ পিন্ধি পৰিব কি কৰিবি তা বন্ধুক পেলাই দেখে কোৱা আমি ধৰা পৰি গলো ইমান কুবা হ'লে নহ'ব আপুনি হ'ব লাগিব বজ্ৰৰ দৰে কঠোৰ আপোনাৰ বুদ্ধি হ'ব লাগিব সুৰৰ দৰে তীক্ষ্ণ আপোনাৰ উপকাৰ বাপরে বাপ কি সাংঘাতিক আপিয়ে
মোৰ পৰিচয় সুধিছিলো হয় এতিয়া কোৱা কোনে আগতে পৰিচয় দিয়াৰ উচিত আৰু মই এৰিনা মিচিং ছোৱালী পলাই আহিছো মানুহ মাৰি আপোনালোকে মানুহ মাৰিব পাৰেনে নাই নাই এৰিনা নামাৰতে মানুহ মৰা বুলি বদনামী হৈছো আৰু তাৰে ভয়তে পলাই আহিছে শুনক আমি তিনিজনী ভাই ভনী ককাইদেউ মা আৰু দেউতাৰ সৈতে ভৰলু নদীৰ পাৰত আমাৰ সুখৰ পৰিয়ালটো থাকো কষ্ট সত্ত্বেও কষ্ট কৰিছিলোঁ পিউৰ ফৰ্ম ফিল আপ কৰিব লাগে বুলি মই পৰহি গধূলি মই নিজে গাঁওবুঢ়াৰ ওচৰলৈ গৈছিলোঁ ঘৰত গাঁওবুঢ়া অকলে আছিলে সি সুযোগ গ্ৰহণ কৰিলে আৰু সি মোক এটা সময়ত সাৱটি ধৰিলে আৰু মই উপায় নাপাওঁ তাক মই কামুৰি পেলালো কিন্তু সি হঠাৎ বাকচৰ পৰা ৰিভলভাৰটো লৈ মোক ভয় দেখুৱালে তাৰপিছত কি হ'ল এৰিনা তাৰপিছত তাৰ আদেশ মতে মই গোটেই কাপোৰ খুলি তাৰ সন্মুখত থিয় হলো সি মোৰে গাভৰু দেহাৰ প্ৰতি আকৃষ্ট হৈ তাৰ ব্যস্ততাৰ সুযোগ লৈ মই একে থাপে তাৰ ৰিভলভাৰটো কাঢ়ি ললো আৰু অকণো পলম নকৰি এটাকৈ তিনিটা গুলি মাৰি পেলালো সি বাগৰি পৰিলে আৰু এতিয়াহে মোৰ গাত হুঁচ আহিলে যে মোৰ গাত এখনো কাপোৰ নাই গুলিৰ শব্দ শুনি তালে কোনো মানুহ অহা নাছিল নে আহিছিল কি জানি মই অকণো পলম নকৰি তাৰ জীয়েকৰ লং পেণ্ট চাদৰ পিন্ধি হাতত ৰিভলভাৰটো লৈ দৌৰিছো এটা সময়ত মই গম পাইছিলো যে তেতিয়া গভীৰ ৰাতি আৰু মই গভীৰ অৰণ্যৰ মাজত তাৰমানে তুমি পৰহিৰ পৰা আহিয়ে আছা হয় মই আহিয়ে আছো মাজত হয়তো কৰবাত অলপ নিজৰ পানীও খাইছিলো পিছে এতিয়া কি কৰিম বুলি ভাবিছে সভ্য সমাজৰ মাজলৈ উভতি যোৱাৰ মোৰ ইচ্ছা নাই ডকাই হবা কিন্তু তুমি চিৰ কুমাৰ জবৰত পালন কৰিব লাগিব পাৰিবা পাৰিম তুমি হয়তো পাৰিবা কিন্তু আমি নিজকে পৰীক্ষা কৰি চাব লাগিব মই যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু আছো সমাজ নামৰ বালিৰ ভেদাভেদ নাই যিহেতু ইয়াত আৰু কিহৰ ভয় আৰু তুমি নাচিব জানানে জানো কিন্তু মিউজিক টেপ ৰেকৰ্ডাৰটো লৈ আহ মই এইটো বজাই আঁতৰি যাম তুমি যিমান পাৰে নাচিবা আৰু এইটো বন্ধ নহলৈকে তুমি নাচি থাকিবা जिंदगी क्या है दिल जगह का ये मत पूछो प्यार क्या है
वीरेन का साथी नाम हमारा गफूर खान। आजाद प्यारे गले लग जाओ। छोड़ो बहिनी। कहाँ जाएगी? हाँ, कहाँ जाएगी? आजाद! আমি সকলে প্ৰতিজ্ঞা কৰিছিলো, কিন্তু তই সেই প্ৰতিজ্ঞা ভংগ কৰিলি। কেৰপা মানৰ দুজনে ৰাখিব এদিনা তুমি আমাৰ লগতে থাকিবা। সাব্বাস পিৰু মহাৰাজ। এৰা আজি পৰা আপুনি হ'ল অসমৰ দস্যুতাৰ তাকো মানসিং। অসমৰ মানসিং এৰা মই হম দস্যু মানসিং, মই হম বিভীষিকা। জয় মা দুর্গা কে